হয় বন্ধু বান্ধৱীসকল, তো আজি মই দেখুৱাম অকণমান বস্তা বনোৱা মেচিন কেনেকৈ চালু কৰে। তো এইটো হৈছে মিটাৰ, ইয়াৰ পৰা কিমান মিটাৰ ওলাল গম পোৱা যায়। তো এইবিলাক হয় কিৰিল মানে বটাম ববিনবিলাকক আমি কিৰিল বুলি কওঁ। এইবিলাক সূতা আহি আছে কিৰিলৰ পৰা, সোনকালৰ পৰা। তো মেচিনবিলাক আচৰিত ধৰণৰ, 24 ঘণ্টা চলি থাকে। 2 শিফ্ট হয়, 12 ঘণ্টা 24 ঘণ্টা। তো দিনত কোনোবা কৰে, ৰাতি কোনোবা কৰে। তো এইবিলাক মেচিন চলি আছে বাৰু। এইটো মেচিন বন্ধ হৈছে। তো কেনেকৈ চালু কৰি আছে আপোনালোকে চাওক। এইটো সূতা মানে আমি ঢাকা বুলি কওঁ। এইটো ঢাকা কেনেকৈ জোৰাই এইটো চাওক। চালু নহ'ল, ক'ৰবাত ছিঙিছে আৰু। তো চাই আছে সি ক'ত ছিঙিছে, ঘূৰি চাই আছে। তো দেখা পালে ইয়াতে ছিঙিছে, ছিঙি কিনে তলত পৰিছে। তলৰ পৰা ওপৰত তুলিব। এইটো ওপৰত উঠালে, তো এইবাৰ ভিতৰত সোমাব লাগিব সূতাটো। এইটো হ'ল কাৰ্পিন, আমি কাৰ্পিন বুলি কওঁ। তো ফাটা আছে নেকি আকৌ চাই আছে। তো হৈ গ'ল, চালু হৈ গ'ল। চাই আছে কিবা প্ৰব্লেম আছে নেকি। নাই প্ৰব্লেম, চলিব। তো যাই আছে বস্তাখন। এনেকুৱাই আৰু। এইটো হৈছে মেইন চুইচ মেচিনৰ। চাহ খাব আহিলোঁ, দোকানে বন্ধ। চাহ খাব নাপাই বহি কিনে বতাহ খাই আছোঁ। আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। কেনে পালে চাই, যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ বাই বাই।